বটছ তোৰ সমস্যাটো মই বুজি পাইছো তই বিষয়বস্তু অৰ্থাৎ কণ্টেণ্ট বিচাৰি হাবাথুৰি খাইছ ইমান দিনে তই বাহিৰতহে কণ্টেণ্ট বিচাৰি আছিল সেইবাবে তই বাৰে বাৰে বিফল হৈ আছ এবাৰ তই তোৰ নিজৰ মাজতে কণ্টেণ্ট বিচাৰি চাচোন তই নিশ্চয় সফল হ'বি তোৰ অন্তৰৰ গভীৰ কোণত লুকাই থকা সৃষ্টিখিনি প্ৰকাশ কৰ বাস্তৱ জীৱনত সন্মুখীন হোৱা সমস্যাবোৰ মানুহৰ মাজলৈ লৈ আন কণ্টেণ্ট হিচাপে